গাইছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি বহুত দিনৰ পিছত ভিডিঅ' এটা বনাবলৈ আহি গ'লোঁ। মানে বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ। আজি পৰা ভাবিছোঁ দুটামান বনাই থাকিম আৰু লাহে লাহে বনাই থাকিম। তাকে আজি অলপ ফুৰিব যাম বুলি ভাবিছোঁ। মানে আজি অলপ অৰুণাচল ছাইডত যাম, কামলে বুলি কয় জেগাডোখৰ। তাকে চম্পক আহি আছে নিবলৈ এতিয়া বগী নদীৰ পৰা। তাকে গৈ আছোঁ আৰু ছাইডোখৰ এইফালে গৈ আছে তাকে ছাইডোখৰ এতিয়া গৈ আছোঁ, ৰখি আছোঁ। মানে মই সি আহি আছে তাকে গৈ আছোঁ আৰু ছাইডোখৰ। মানে সি আহি লওক তাৰপিছত দেখাই আছোঁ আপোনালোকক। তো গাইছ চম্পক ইয়াত আহি গ'ল। মানে চম্পক অহা মানে মোক লৈ আহিলেগৈ। এতিয়া আমি বগীনদী এইডোখৰ বগীনদী পাৰ হৈ আহিলোঁ, পদুমণি পাৰ হৈ গ'লোঁ। এইফালে চম্পক চম্পা বোলে নিবি হা। এতিয়া আমি গৈ আছোঁ, আৰু এটা আহি আছে মানে তাৰ বাইকত মই উঠিব লাগিব। তাকে গৈ আছোঁ, এতিয়া চাই থাকিব, দেখাই আছোঁ ৰাস্তাত ধুনীয়া ধুনীয়াকৈ। বাইকত আহি গ'লোঁ, গৈ আছোঁ। বেছি দূৰ নাই আৰু এতিয়া কামলৈ যোৱা ৰাস্তাটো মানে বাইক সোমাই যাব লাগিব। মানে অলপ আগত আছে ৰাস্তাটো। এইটো মানে ৰাস্তাটো এতিয়া আমি এইফালে বাইক ধুনীয়া একদম। ৰাস্তাটো কিন্তু বহুত বেয়া আছে এতিয়া। ৰাস্তা মানে এইটো খাতৰনাক ৰাস্তা একদম। এইডোখৰ পৰা এইডোখৰ ভাল ৰাস্তা হ'ব পাৰি, ভাল ৰাস্তা নহ'বা। এতিয়া ভিউটো চাওক। কেনেকুৱা মানে ষ্টাৰ্ট বন্ধ দিয়া হৈ গ'ল এতিয়া। মানে কাৰণ হেলনীয়া জেগা ন, তেলটো এনে যাব। এইখন বচোৱা আছে তেল নেকি? এনেকুৱাতে ৰখি দিয়া হ'ব। আমি ৰখি দিয়া মানে দুটামান ফটো মাৰি লওঁ। আমি এনেই ৰখা মানুহ নহয়, ফটো মাৰিবই লাগিব। এতিয়া আহি লওক, মানে আমি দুটামান ফটো মাৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। চাই থাকিব। আকৌ মই বাইকত আহি গ'লোঁ, এবাৰ ড্ৰাইভাৰ চিট আছে। এতিয়া গৈ আছোঁ, এটাইকেইটাৰ পিছত আহি আছে। এইটো আমি জেগাডোখৰ পাই গ'লোঁ। এতিয়া ফটো চটো মাৰোঁ দুটামান, তাৰপিছত লগ পাই আছোঁ। ভাল স্কুটিখন আনিব গৈছে, এডোখৰ ৰখাই ল'ম এতিয়া। মানে এডোখৰত মানে এইটো ভিউ মানে ধুনীয়া আহিছে। মানে এইটো এনেকৈ দি দিছোঁ, আপোনাৰ চাই ল'ব। গাইছ এতিয়া আমি মানে হেৰি হ'ল, ফটো মৰা প্ৰচেছটো হৈ গ'ল। এতিয়া আৰু অকণমান আগলৈ গৈ আছোঁ। আৰু এটা জেগা আছে বোলে, মানে ভাল নাজানো কি জেগা, নাজানো ভাল নে বেয়া। সিহঁতি গৈছে এতিয়া কেমেৰাটো মুচি লওঁ হা। এতিয়া হৈ গ'ল, এতিয়া গৈ আছোঁ। চম্পক চাই আছে, চম্পক কেনেকুৱা মজা। তাকে চাই থাকক। এইখন দি দিম বাৰু। আমাৰ বেগমলৈ এখন দি দিছোঁ। বেগম যদি তুমি চাই আছা, কমেণ্ট এটা কৰি দিবা নে কি? মানে আমি সৰু সুৰাকৈ ঝৰ্ণা এটা দেখিলোঁ। মানে হেৰিটো গৈ আছোঁ এতিয়া আমি ঝৰ্ণাটোলৈ। হেৰিটো অকণমানি ঝৰ্ণা এটা আহিছে। আমি মানে সৰু সুৰা এনে অকণমান গৈ থাকোঁ। NSPC পাই গ'লোঁ বাহিৰে। NSPC এইডোখৰত দেখিলোঁ মানে পুৰা ধুনীয়া সৰু সুৰা NSPC মানে কি আছিলে ঝৰ্ণা এটা। এইডোখৰত ভিউটো চাওক। মানে ঝৰ্ণাটোত মানে ফটো চটো মাৰিলোঁ। অকণ নেদেখালোঁ এইটো বাই বাই ঝৰ্ণা। এতিয়া চম্পকে মানে বাইকখন মানে নিবই পৰা নাই। কেছটো মানে এনেকুৱা হৈছে, এখন নিওঁতে অলপ প্ৰব্লেম হৈ গৈছে। নহ'লে এইটো চাওক কেনেকুৱা। এতিয়া গৈ আছোঁ। আমাৰ ড্ৰাইভাৰৰ পৰা পোৱা নাই নিবলৈ, কাৰণ ৰাস্তাটো মানে
মাটিখিনি কোমল কোমল যে, কিন্তু এতিয়া উপায় দিব মোক মানে এই মই গম পাইছোঁ মানে বহুত জেহেৰ টাইপ হয়। এইখন NSPC দলংখন থাকি আহিলে বাই বাই NSPC, আমি এইফালে নাযাওঁগৈ মানে দেৰি হৈছে আমাৰ, আমি এতিয়া এইফালে যাব লাগিব। তো গাইছ এতিয়া অকণমান ৰখিছোঁ, ফটো চটো মানে ফটো বহুত মাৰিলোঁ, মানে 100 ওপৰত হৈ গ'ল, 150মান ফটো মাৰিলোঁ চবেই মিলি মানে। চম্পক এতিয়া ৰখি আছে, সেইকেইটা আগত গ'ল, সিহঁতি গম নাপায় আমি ৰখিলোঁ বুলি। এতিয়া এডোখৰতে অকণমান ৰখি দিছোঁ, এডোখৰত এনেই দুটামান ফটো মাৰিলোঁ। এডোখৰত ভাল নাহিব কাৰণ ৰ'দটো এইফালে আহিছে ন, নামাৰো এডোখৰত গৈ থাকোঁ। চম্পকে পূৰা মুতি আছে। ৰখিছোঁ, বিহু কেনেকুৱা লাগিছে কওক, ফটো মাৰিলোঁ ইয়াত দুটামান। এতিয়া চেল্ফি এটা মাৰি লওঁ, তাৰপিছত গৈ থাকোঁ। তো গাইছ এতিয়া আমি মানে ঘৰলৈ গৈ আছোঁ, একদম তললৈ ষ্টাৰ্ট বন্ধ কৰি চাওঁ, কিমান স্পীড গ'লোঁ, মিটাৰটো অফ কৰিলে 40 ওপৰত গৈ আছোঁ। জাষ্ট ঘৰত পাই গ'লোহি, মানে ভিডিঅ' চিডিঅ' নকৰিলোঁ আৰু পাহৰি থাকিলোঁ ভিডিঅ' কৰিবলৈ, আৰু কৈছিলোঁ ভিডিঅ' নকৰিব পাৰোঁ বুলি। তাকে ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব, লগতে বেলন টিপি দিব। লগ পাম নতুন ভিডিঅ'লৈ, তেতিয়ালৈ বাই বাই। ইনষ্টাগ্ৰামৰ আছে, তাত আহি আছে ৰাজীৱ গোহাঁই বুলি আছে, চবেই গৈ ফ'ল' কৰি দিবাগৈ। বাই বাই।